আচলতে এই জায়গাটোৰ নাম মিনি শ্বিলং নহয়, এইখন এখন পাহাৰ, টুৰটুৰি পাহাৰ বুলি কয়। নমস্কাৰ, মই জুবিন দাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিকে ব্লগত। তো আজি আমি যাবলৈ ওলাইছোঁ কাকৈজানা। ইয়াৰ পৰা প্ৰায় 21 কিলোমিটাৰমান দূৰত। আমি ইয়াৰ পৰা যাম 6 জন, আৰু কাকৈজানাত কি আছে আপোনালোকক গোটেই দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু আমি যাম চাইকেলেদি। আমি ঘৰৰ পৰা ওলাইছিলোঁ 6টা বজাত, ইয়াত আহি পালোঁ 7টাই বাজি গ'ল। এতিয়া আমি বৰ্তমান বঙাইগাঁও চিভিল হস্পিটেল আহি পালোঁ। ইয়াৰ পৰা আৰু ভালেমান দূৰ আছে, এনেকৈ গৈ আছোঁ লাহে লাহে। আমাৰ লগত গ্ৰুপত নতুন জইন কৰিছে জিত। আমি এতিয়া হাল মৰা পামেই, আৰু মোহন মোতকৈ আগত আছে, আৰু বাকীকেইটা মোৰ পিছত। মই অকলে গৈ আছোঁ লাহে লাহে। এতিয়া আমি এইখন দোকানত ৰখিম চাহ খাবৰ কাৰণে। এতিয়া অলপ অলপ বৰষুণ দি আছে। আমি এতিয়ালৈকে একো খোৱা নাই, এতিয়া 12টা বাজি গ'ল। আমি কাকৈজানাত অহাৰ উদ্দেশ্যটো হ'ল যে ইয়াত পৰ্যটনস্থলী নামৰ এটা ঠাই আছে, সেইটো চাম, আপোনালোকক দেখুৱাম ভাবিছিলোঁ। কিন্তু সেইটো ক'ভিডৰ কাৰণে বন্ধ হৈ আছে, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক এটা নতুন জেগা দেখুৱাম, সেইটো মিনি শ্বিলং বুলি কয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আচলতে এই জেগাটোৰ নাম মিনি শ্বিলং নহয়, এইখন এখন পাহাৰ, টুৰটুৰি পাহাৰ বুলি কয়। বজাৰৰ পৰা চিধা এটা ৰাস্তা আছে, সেইটো দি সোমাই আহিব লাগে। পালোঁৱে, আৰু আমি ইয়াৰ পৰা অলপ দূৰ আছে। আচলতে এইখন মিনি শ্বিলং বুলি কোৱাৰ কাৰণটো হ'ল যে ইয়াৰ ৰাস্তাবোৰ শ্বিলঙৰ দৰে, সেইকাৰণে মিনি শ্বিলং বুলি বহুতে কয়। আপোনালোকক দেখুৱাইছোঁ ৰাস্তাবোৰ কেনেকুৱা, চাই থাকক। মই এতিয়া বৰ্তমান টুৰটুৰি পাহাৰত আছোঁ। আহক ভিতৰৰখিনি চাই লওঁ, কি আছে ভিতৰত। সঁচাকৈ বহুত সুন্দৰ ঠাইখিনি। গৰম দিনত ইয়াতে জিৰণি ল'ব পাৰে। এইবিলাক বহাৰ কাৰণে জেগা আছে। এতিয়া 2টা বাজি গ'ল, যাব লগা টাইম হৈ গ'ল। আমি এতিয়া ঘৰত আহি পালোঁ। আমি ওলাইছিলোঁ ৰাতিপুৱা 6টা বজাত। আমি গৈছিলোঁ কাকৈজানা পৰ্যটনস্থলী নামৰ এটা ঠাইত, কিন্তু সেই জেগাটো বন্ধ হৈ আছিল ক'ভিড-19ৰ কাৰণে। তাৰপিছত আমি এটা হঠাতে প্লেনিং বনালোঁ টুৰটুৰি পাহাৰলৈ। এনেকৈ 6 জনে টুৰটুৰি পাহাৰ ঘূৰি আহিলোঁ। আজিৰ ব্লগটো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।